guys, welcome to my new YouTube channel. So পুনৰবাৰ মোৰ YouTube channel লৈ খুবে বহুত ওয়েলকাম কৰিছো আশা কৰিছো আপোনালোকে সকলোৱে ভালে আছে। এণ্ড প্ৰথমতে যে ক'ব বিচাৰিছো সকলোকে গুড মৰ্নিং সময়। তো মই ভাবিলো আজি সানডে যেহেতু তো ঘৰতেনো কি কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে তো সেইকাৰণে মই এই ব্লগটো বনালো আজি মৰ্নিঙৰ পৰাই। তো আপোনালোকে চাই থাকক পিছলৈ মোৰ ভিডিঅ'টো কিনো কৰোঁ আজি দিনটোত কলেজ নথকাৰ সময়ত কি কৰোঁ আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো পিছলৈ। ফ্ৰেছ হয় খাব লাগে আপোনালোকে সকলোৱে জানে। হাই গৰম পানী বেয়া চাবি হৈছে গৰম পানী খাই লোৱাটো ভাল আৰু ৰাতিপুৱাৰ কাৰণে। লিখিবলগীয়া আছিলে লিখিলোঁ। তাৰপাছত এতিয়া বৰ্তমান টেবুলবোৰ চাফা কৰোঁ। চাফা কৰাৰ পাছত ঘৰত ঝাৰু মাৰিবলৈ আছে, ঝাৰু মাৰি লওঁ। তাৰপাছত আপোনালোকক লগ পাই আছোঁ। তো চাই থাকক আজি কি কৰোঁ দিনটো কলেজ নোহোৱাৰ সময়ত ঘৰতে থাকি কি কৰোঁ আপোনালোকক। তো গাখীৰ গৰম কৰিম এতিয়া। তাৰপাছত আপোনালোকে চাই থাকক কি কৰোঁ। আমি আহিছিলোঁ বাট বা গৰম কৰি আছে। তো মোৰ আধা কাম এতিয়া গাখীৰ গৰম হৈ আছে যিহেতু ঠাণ্ডা যে গৰম পানী কৰিব লাগিব। এতিয়া গৰম পানী কৰি লওঁ। গৰম পানী হোৱাৰ পাছত গা পা ধুওঁ, ফ্ৰেছ হৈ লওঁ। তাৰপাছত আপোনালোকক লগ পাই আছোঁ। ফ্ৰেছ হৈ আহিলোঁ। হে গাইছ ফ্ৰেছ হৈছোঁ। ক্ৰীম লগাই লওঁ, বেবী ক্ৰীম ওলাই মুখত সৰি লওঁ। কিবা এটা খাই লওঁ। এইবিলাক আগতে বনাই থৈ দিছে ইমান আগত। ফাৰ্ষ্ট গুড গাৰ্ল। তো এয়া কিবা বোলে কাঠ আলু মা কৈছে, মই বাৰু নাজানো। আপোনালোকে কিবা কয় এয়া আপোনালোকে কমেণ্ট কৰি জনাব। এইফালে বাইদেউ ওলাই আৰু মই এয়া বাহিৰত ৰ'দত বহি খাব লাগিছে। এয়া মোৰ নেট ইমান হেৰি নকৰা YouTube তুমি চাবে তই ও নাই লিংকটো দিয়া কোনো অংকিতা ব্লগ গাখীৰটো ঠাণ্ডা হৈছে। এই গাইজ এতিয়া জিতিহঁতৰ ঘৰত যাম মাৰ লগত মানে খাব বুলি জিতিহঁতৰ পকৰি আছে। ইফালে এইবাৰ ইফালে এয়া জিতিহঁতৰ ঘৰ। হাই দি অলপমান হাই ক জেঠি আৰু খুৰী। मिलके तुम्हें ऐसा लगा हर पल है जैसे थम गया। मिलके तुम्हें ऐसा लगा हर पल है जैसे थम गया। तुमसे परे देखूं मैं क्या, तुमसे परे